ভোট দিয়া সময়ত সবে ৰাস্তা ভাল কৰি দিম, আমুক কৰি দিম, তামুক কৰি দিম বুলি কয়। ভোট দিয়া পাছতে চব ৰজা থাকো পানী পিয়াহে সেই ৰ'দে বৰষুণে জিকাই মেলি। এতিয়া আমাৰ ৰাস্তাটো বেমাৰী মানুহ এজনী যাবলৈ ৰাস্তাটো চাঙত তুলি তুলি নিব লগা হয়। চাওকচোন পানী মাছ ধৰিব পৰা অৱস্থা হৈছে। এবাৰ সঁচাকৈ এই মানুহখিনি দুৰৱস্থাটো বুজিবলৈ চেষ্টা কৰক। আমি ইমান কষ্টৰে সকলো ল'ৰা ছোৱালী যেন স্কুললৈ এই ৰাস্তাটোৱে যাব লাগে। ব্যৱসায় কৰিবলৈ এই ৰাস্তাটোৱেদি যাব লাগে, চিকিৎসা কৰিবলৈ এই ৰাস্তাটো দিয়ে যাব লাগে। এখন এম্বুলেন্স নোসোমাই এইটো ৰাস্তাত। নিজে টানি মেলি ধান বনাবলৈ ইমান কষ্ট, আলি মূৰত ধান বনাবগৈ লাগে, চাইকেল ঠেলিবলৈ ইমান কষ্ট। কিন্তু আমাৰ আলিটো আজিলৈকে হোৱা দেখাই নাই। অনুগ্ৰহ কৰি যাতে সোনকালে ব্লগকেইটা পাৰি হ'লেও শিল পেলাই দিলেও আমি বহুতখিনি সহায় পাম। আমাৰ সৰু ল'ৰা ছোৱালীবোৰ আছে, এতিয়া এআঁঠু বোকাত ওলোৱা সময় কৰিব লাগে, ইমান কষ্ট ওলোৱা সময় কৰিব। মানুহৰ বাদে গৰু ঘৰলৈ আহিবলৈ টান পায়, চৰিবলৈ গ'লে বোকাৰ পৰা গৰু নাহে ঘৰলৈ, আলিত থাকে পকা আলিত। কি গতি হ'ব এনেকুৱা হ'লে। গধূলি ইমান কষ্ট ওলাই সোমাই ফুৰা। তথাপি আজিলৈকে শিলৰ মুখ দেখিবলৈ নাই। জীৱন যাপন কৰাৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালী স্কুললৈ যোৱা ইমান কষ্ট হয়। এনেকুৱা ৰাস্তাত গ'লে ওলাই পৰি লৈ বোকা সদায় কাপোৰ সলাবলগীয়া হয় সিহঁতৰ। মেডিকেললৈ ইমাৰ্জেঞ্চি কেছত হ'লে আমি স্কুল বন্ধ হয়, স্কুললৈ যোৱাও বন্ধ হয়।